Hello friends, good morning. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকেতো দেখিছেই মোৰ আগৰ ভিডিঅ'ত মই আহিছোঁ মোৰ জেঠাইৰ ঘৰত নৱপুৰত। আজি আমি এফালে ফুৰিবলৈ যাবলৈ সেয়াই বোলো কলেজত গৈছোঁ, সেয়া দেখাই আছে। এতিয়া জানিবলৈ চাই থাকক মোৰ ভিডিঅ'টি শেষলৈকে। এতিয়া আমি যাবলৈ ওলাইছোঁ, গাড়ীত উঠিছোঁ। জেঠাই, মই, জেঠু আৰু বা দুজনী আমি যাবলৈ লৈছোঁ। এতিয়া চাই থাকক মোৰ ভিডিঅ'। এতিয়া পদুমণি থানৰ ওচৰত অলপ ৰৈছিলোঁ। এতিয়া আমি পাৰ হৈছোঁ সোৱণশিৰি নদী। আমি গৈ আছোঁ ধেমাজিৰ ফালে, ধেমাজি ডিষ্ট্ৰিক্টলৈ। আমি যোৱা জেগাটো মানে ধেমাজিতে আছে। এতিয়া চাই থাকক, কলেনো গৈছোঁ। এয়া জেঠাই, এইফালে জেঠু আছে, এইফালে বা বহিছে। এতিয়া আমি গৈ আছোঁ, আৰু বেছি দূৰ নাই আৰু পালোহিয়ে। আমি পালোহি। এতিয়া চাগে আপোনালোকে ধৰিব পাৰিছে আমি ক'লৈ আহিছিলোঁ। হয়, আমি আহিছিলোঁ ধেমাজি ডিষ্ট্ৰিক্টত থকা আহোম স্বৰ্গদেউ প্ৰথম ৰাজধানী য'ত স্থাপন কৰিব বিচাৰিছিল হাবুং, সেয়ালৈ আহিছিলোঁ, এক ঐতিহাসিক তীৰ্থস্থান। এতিয়া আমি গাড়ী পাৰ্কিং কৰিবলৈ গৈ আছোঁ। এয়া গেট। এইফালে গাড়ী পাৰ্কিং কৰি পিনে আমি এইফালে ওলাই আহিছোঁ। জেঠু আছে ইয়াত। এতিয়া আমি গৈ আছোঁ। ইয়াত চাকি জ্বলোৱা হয় আৰু এইফালে আছে মন্দিৰ, তাত পূজা কৰে। সেইফালেও দেখুৱাম বাৰু লাহেকৈ। মই এতিয়া গৈ আছোঁ, চাকি জ্বলাব লাগিব। এতিয়া আমি সকলোৱে চাকি জ্বলাওঁগৈ। এতিয়া চাকি জ্বলাই আমি বাহিৰলৈ আহিলোঁ। ইয়াত শৰাই দিয়া হয়, প্ৰসাদ দিয়া হয়, পূজা ইয়াতে কৰে। ইয়াৰ মন্দিৰ হয়। বৰ ধুনীয়া পৰিৱেশ এটা। আমি এতিয়া আহিছোঁ ফটো মাৰিবলৈ, ফটো মাৰিলোঁ। মই মন্দিৰটো চাৰিওফালে দেখুৱাইছোঁ এবাৰ। মানুহ আছে, বহুত মানুহ আছে। ইয়াৰ ভিতৰতে পূজা কৰা হয়। মানুহৰ পৰা সোমাব পৰা নাই, বাহিৰৰ পৰা মই ভিডিঅ' কৰিছোঁ অলপকৈ। দেখালোঁ আপোনালোকক। এতিয়া আমি যাবগৈ লৈছোঁ, ফটো মাৰি হৈ গ'ল। ইফালে জেঠাই ৰৈ আছে, ইফালে ওলাই গ'ল আমাতকৈ আগে। মই আৰু বা আছোঁ।
আমি এতিয়া গৈ আছোঁ বাহিৰলৈ। এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁগৈ। হোটেললৈ আহিছোঁ কিবা এটা খাবৰ বাবে। হোটেলত খালোঁ পৰঠা, এতিয়া ঠাণ্ডা এটা লৈ পেলাই খাওঁ। এইফালে আকৌ জেঠাইহঁতে বনাই আছিলে খিচিৰি, জেঠাইহঁতৰ লগত অহা ওচৰৰ মানুহ। এইফালে খিচিৰি খাই আছোঁ। খাবই নোৱাৰিলোৱে, আমি ইমানটা পৰঠা খালোঁ যে। এতিয়া যাবলৈ ওলাইছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে। যদি মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।